বন্ধুসকল আজি হৈছে ভোগালী বিহুৰ উৰুকা আৰু আজিৰ দিনটো মানে কেৱল বনোৱা আৰু খোৱা আৰু আমাৰ দেউতাই ষ্টাৰ্ট কৰিছে ৰাতিপুৱাই গা ধুই এতিয়া লাল চাহ আৰু এইফালে মই মানে ৰাতিপুৱা উঠি আগতে মই কিছুমান কাম কৰি ললো মানে চাৰু সাইড হাৰি পুছে কৰি লৈ ললো আৰু এতিয়া মই 9:30 ত গা ধুইছো 9:30 ত গা ধোৱা মানে কিমান দেৰি হৈছে তথাপি গা ধুই উঠি পোৱাব লগা হৈছে জুই দেউতা মানে জুই ধৰি জুই পোৱাই আছিল তো মামা আৰু দেউতাৰ লগত ময়ো লাগি গলো জুই পোৱাত আগতে জুই পোৱাই লৈ তাৰ পিছত দেখা যাক কি কৰিব পাৰো আৰু চেষ্টা কৰিম আপোনালোকক দেখাই যাবৰ কাৰণে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব জুই পোৱাই দেউতা আৰু মামাৰ সৈতে কিছুমান ইম্পৰ্টেন্ট কথা পাতিও ললো আৰু এতিয়া মই কামত লাগি যাম এতিয়া মই বনাব লৈছো নাৰিকলৰ লাৰু ইয়াত মই নাৰিকল ৰুকি ললো 4টা নাৰিকল ৰুকিছিলে বাৰু ভন্টিয়ে এতিয়া মই লাৰুটো বনাও মই এতিয়া নাৰিকলটো ভাজিম আৰু ৰেডি কৰি লৈছো আৰু এইটো হৈছে বাচনটো হেতু নাজানো কি হ'ব ৰঙা হ'ব নে বগা হ'ব কাৰণ এইটো অলৰেডি অলপ ৰঙা ৰঙা হৈ আছে আগতে বনোৱা তথাপি ট্ৰাই কৰো আপোনালোকক দেখাই যাম বাৰু ৰঙা হয় নে বগা হয় এবাৰ বিহুটো ৰঙাই হয় নে বগাই হয় চাম আৰু এতিয়া মই নাৰিকলটো লাৰি আছো এটো ভালকৈ ভাজি লাগিব দিম মানে ভাজি মানে কি যাতে ৰঙা হৈ নাযায় চেনিটো গলি ধুনিয়াকৈ অলপ গুট মাৰিব তো গুট মাৰিব সময়তে লাৰুটো বনাব লাগে মই কিন্তু সবতকৈ কষ্ট পাওঁ লাৰুটো মানে হাতত ইমান জ্বলে নহয় লাৰুটো বনাওতে বিহু বুলি তথাপি মানে বনাইছো আৰু লাৰুটো মানে এবাৰ মানে আমাৰ বিহুটো অলপ বেলেগে হৈছে বাৰু কাৰণ আমি নাৰিকলৰ আইটেমৰ বাহিৰে বেলেগ একো বনাব নোৱাৰো আমি বনাই আছো ষ্টাৰ্ট কৰিছো আৰু তামাম পুৰে হাতত মানে ইয়াত লৈছো পানী আৰু নাৰিকল দুটাই বনাব লাগি গৈছো পুৰা পুৰে এইকেইটা ৰাখিছো আৰু ষ্টাৰ্ট হৈছে হে কি হয় নাজানো গৈ তামাম পুৰে কেনেকা লাগিছে তো নাৰিকলৰ লাৰু বনাই ভাল লাগিছে হাতখন অলপ পুৰিছে আগতে বনাইছিল নে ঘৰত বনাইছিল মাজে মাজে মানে বাকিখিনি মাৰ মাক থাকিলে আৰু জিয়াকৰ মজা আমাৰ কিন্তু মা থাকিলেও মজা নাই দিছোন আৰু হেনেকা নহয় বাৰু মাহতক বনাই দিব পাৰিলে ভালে আমি যদি এইটা বিয়া হৈ আহি এতে বনাইছি ঘৰতে মাক দুটাকো অলপমান বনাই দিব লাগে মা দুটাক বনাই খোৱাটো বেছি নিজৰ কৰ্তব্য বাৰু আপোনালোকক শেষত দেখাম এনেকাকে বনাব লাৰুটো এনেকাই বনাব আমি বাৰু এনেকাই বনাইছো ইয়াত কিন্তু আমি একো মানে ব্যৱহাৰ নকৰো কিচমিচ বা কফু বা কমলাৰ বাকলি কিছুমানে বাৰু সোৱাদৰ কাৰণে দিব পাৰে কিচমিচ কমলাৰ বাকলি বা কফু দিব পাৰে আমি মানে ভাল নাপাও বা কাজু বাদামো দিব পাৰে মই কিন্তু এনে সুজি লাৰু বনালে দিও বাৰু কাজু বাদাম সুজিও আনি ৰাখি দিছো যিমানখিনি সময় মিলে চাও আজি মানে হঠাৎ মানে ইহঁতৰ ঘৰটো অলপ যাব লগা হ'ল এতৰ মাৰ মানে অলপ গাটো বেয়া তো যেহেতু গা বেয়া এবাৰ গৈ হাটো ভাল তো ভাবিলো তাকে মই মানে এটা নতুন ৰেচিপি মোৰ কাৰণে নতুন মই প্ৰথমবাৰ বনাব ওলাইছো নাজানো কেনেকুৱা বনাম এয়া মই লৈছো 3টা বিলাহী 3টা পিয়াজ অলপ গাজৰ 3টা জলকীয়া অলপ লৈছো পিয়াজৰ পাত আৰু অলপ লৈছো ধনিয়া আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ কাটি লম তাৰ পিছত দেখাম বাৰু আৰু এতিয়া মই ৰেচিপিটো ষ্টাৰ্ট কৰো মই লৈছো আধা কেজি গাহৰি মাংস আৰু গাহৰি মাংসৰ লগত এতিয়া মই নিমখ হালধি মছলা আৰু ধনিয়া বিলাহী আপোনালোকে দেখিছিলেই এইখিনি মই গুটেখিনি ধুনীয়াকৈ মিক্স কৰি লৈ লম
মই প্ৰথমবাৰৰ বাবে ট্ৰাই কৰিছোঁ। আমাৰ ঘৰত কেতিয়াও এনেকুৱাকৈ বনোৱা হোৱা নাই বাঁহৰ চুঙাত গাহৰি মাংস। এইবাৰ ফাৰ্ষ্টবাৰৰ কাৰণে ট্ৰাই কৰি চাওঁ, কি হয় নাজানো, ভাল লাগিব নে বেয়া লাগিব। একেবাৰেই বনাই পোৱা নাই আৰু খায়ো পোৱা নাই। আমি এবাৰ লৈ চাওঁ বুলি ভাবিছোঁ জুতিটো, কিন্তু কেনেকুৱা লাগে গম নাপাওঁ আৰু চাই। মই সঁচাকৈয়ে বাবুক বহুত বহুত ধন্যবাদ দিছোঁ, মানে মোৰ ভাগিনজনক। সি হয়তো কেমেৰাটো ইমান ধুনীয়াকৈ ধৰি নিদিয়াহেঁতেন মই আপোনালোকক এনেকুৱা ৰেচিপিটো শ্বেয়াৰ কৰিব নোৱাৰিলোঁ হয়। বহুত ধুনীয়াকৈ সি মোক হেল্প কৰি দিলে আৰু মই ধুনীয়াকৈ মাংসখিনি বাঁহৰ চুঙাত সোমাই ল'লোঁ। আৰু এতিয়া ধুনীয়াকৈ চাওঁ জুইত বনাই কেনেকুৱা লাগে আৰু চাই যাব। অ বাইদেউ কি বনাই আছে? আৰু এইটো হৈ গ'ল তাৰমানে। ছাগলী টকাৰ কাৰণে গাহৰি কাৰণে আজি তামোল খানা আৰু আমাৰ বাইদেউ পৰা লাগি আছে। এয়া হৈছে ছাগলী মাংস, অলৰেডি হৈ গ'ল। চাগে টেষ্টি হৈছে, বঢ়িয়া হৈছে কালাৰটো। আৰু এতিয়া গাহৰি বনাই আছে। আৰু এয়া ইফালে বাঁহৰ চুঙাত গাহৰি মাংস বনায়ো আছে আৰু লগতে এতিয়া দিব মানে ষ্টিকত গাহৰি বাকলি পূৰা খাই বোলে বহুত টেষ্ট লাগে। তো মামাই ক'লে যে এবাৰ খাই চাওঁ, তো এতিয়া সেইটো বনালে। এয়া আমাৰ গাহৰি ষ্টিকত পূৰা এনেকুৱা খালে বঢ়িয়া মস্তি লাগে। আদাৰ কৰি লৈছোঁ আৰু এতিয়া হৈ গ'ল আমাৰ বাঁহৰ চুঙাত বনোৱা গাহৰি মাংস। ফাইনেলি ৰেডি কৰি লৈছোঁ, মানে এতিয়া বাঁহৰ চুঙাত বনোৱা গাহৰি মাংসটো কাটি কেনে ওলাম, মানে কি মানে আনবক্সিং কৰিম। আনবক্সিং মানে কি হৈছে, আমি মাংসটো বাঁহৰ চুঙাৰ ভিতৰৰ পৰা ওলাম, কিন্তু ওলাম কেনেকৈ আমি বুজি পোৱা নাই। মই দেউতাক মাতিছোঁ, দেউতাই মই চাওঁ কি কৰোঁ, কেনেকৈ ওলাম। বাবুৱে বহুত ধুনীয়াকৈ আজি ভিডিঅ'টো বনাই গৈ আছে, মই কাম কৰি গৈ আছোঁ, সি ধুনীয়াকৈ ভিডিঅ'টো বনাই গৈ আছে। সি বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছে, আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু দেউতাই মই বুজি নাপালোঁ কেনেকৈ ওলাম মাংসটো, তো দেউতাই চুঙাটোৰ মাজতে কাটি দিলে, কিন্তু মাংসটো ওলাই মেলি গোটেই পৰি গ'ল। মানে আমি জনা নাছিলোঁ, এইটো কাটিব নালাগিছিল, ওপৰতে ঢালি দিলেই হ'লহেঁতেন, কিন্তু আমি গম নাপালোঁ। দেউতাই কাটি দিলে আৰু মাংসটো পূৰা ওলাই মেলি পৰি গ'ল। আধা জোলটোতো পৰিয়ে গ'ল, আমি আধাখিনিহে পালোঁ, আধা চুঙাত আছিলে। তাৰপিছত দেউতাই উলিয়াই দিলে আৰু এইখিনি আমি লৈ ল'লোঁ ধুনীয়াকৈ। আৰু এতিয়া চাওঁ আমি চবৰ মাজতে ভগাই কেনে খাই ল'ম। ভগাই মেলি বহুত বেছি নহয় বাৰু, 1-2 পিচকৈ হ'লেও চবে মিলি খাই ল'ম। প্ৰথমবাৰৰ বাবে সোৱাদটো বহুত বেছি বনাব নোৱাৰোঁ, হয় বা নহয় গৈ। তো ফাইনেলি দেখিলোঁ সিজিছে বাৰু, বহুত ধুনীয়াকৈ সিজিছে, কিন্তু হয়তো কিবা এটা মিষ্টেক হৈছে যে এইটো জুলীয়া হৈ গ'ল আমাৰ। জুলীয়া নহয়, কিন্তু বহুতো দেখিছোঁ মই ড্ৰাই হয়, কিন্তু আমাৰ জুলীয়া হৈ গ'ল। ধুনীয়াকৈ সিজিছে, কিন্তু জুলীয়াহে হৈ থাকিলে। তো খাই চাওঁ কেনেকুৱা লাগে। আৰু এতিয়া মাংসখিনি আমি ধুনীয়াকৈ চবৰ কাৰণে ৰেডি কৰিলোঁ। চবেই 1-2 পিচকৈ হ'লেও ভগাই মেলি খাই লওঁ, আৰু ৰেডি কৰি ল'লোঁ। আৰু এতিয়া আমি খাম। আৰু সকলোৱে জানে নিশ্চয়, ভোগালী বিহু মানে হৈছে ভোগৰ বিহু। মানে এই বিহুটোত আমি কেৱল বনাব লাগে আৰু খাব লাগে। আৰু ৰাতি এনেকুৱাকৈ হয়তো বিভিন্নজনে বিভিন্ন আইটেম মাংসৰো বনায়। তো আমি বনালোঁ এইবাৰ এইটোৱেই স্পেচিয়েল, বাঁহৰ চুঙাত গাহৰি মাংস। আৰু আমাৰ যিহেতু গাহৰি মাংস নহ'লে মানে ভোগালী বিহুটো নাযায়েই, স্পেচিয়েল গাহৰি মাংস লাগিবই। তো এনেকৈ এইবাৰ বনালোঁ। আৰু চুঙাত দিয়া গাহৰি মাংস খাই সঁচাকৈ বহুত বেছি টেষ্ট লাগিলে। আৰু পিছত আমি এতিয়া ভাত খাই ল'লোঁ সকলোৱে একেলগে মিলি। ভাত খাই মেলি আমি এতিয়া শুবৰ হ'ল আৰু নেক্সট দিনা যিহেতু দুমাহী। নমস্কাৰ বন্ধুসকল, উৰুকাৰ ভিডিঅ'টো মই অকণমান কৰি এইখিনিকে ধৰি ৰাখিলোঁ। মানে মই ৰখা নাই, মই বুলি ক'লে ভুল হ'ব। আচলতে মোৰ ভাগিনে বাবুইহে এইখিনি ধৰি ৰাখিলে, আৰু মই তাকে আপোনালোকক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকৰ কেনেকুৱা গ'ল জনাবলৈ নাপাহৰিবচোন। এইবাৰ আমাৰ উৰুকাটো একেবাৰে থুলমূলকৈ হৈছে। আমি চুঙা পিঠা, তিলৰ পিঠা, এইবিলাক পিঠাৰ আইটেমটো আমি বনাব পৰা নাই, বিশেষ অসুবিধা এইটোকে। তো আপোনালোকক যিখিনি কৰিছোঁ সেইখিনিকে শ্বেয়াৰ কৰিবলৈ ট্ৰাই কৰিলোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। আৰু আপোনালোকৰ পৰা আশীৰ্বাদ আৰু মৰম বিচাৰিলোঁ, আৰু এতিয়ালৈ এৰিলোঁ। বাই বাই।